একাংশ মিয়ার লাজ নাই, একাংশ মিয়া নির্লজ্জ, একাংশ মিয়া দালাল, একাংশ মিয়া স্বাৰ্থলোভী। যাৰ কাৰণেই এই যে ইমান অত্যাচাৰ কৰিছে বিজেপি দলটোৱে, আমাৰ মছজিদ ভাঙিছে, আমাৰ মাদ্ৰাছা ভাঙিছে, আমাৰ কবৰস্থান ভাঙিছে, আমাক অচিনাকি লোক বুলি কৈছে, আমাক অবৈধ বাংলাদেশী বুলি কৈছে, আমাক ডি ভোটাৰ সজাইছে, আমাৰ মানে ভাৰতীয় মানুহক তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। তথাপি একাংশ মিয়াৰ লাজ নাই। ইমান নিৰ্লজ্জ একাংশ মিয়া আছে। আৰু অতিকৈ মানে হাস্যকৰ কথা যে বিজেপিৰ ৰাজ্যিক সভাপতিৰ পৰা আৰম্ভ কৰি আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি একাংশ বিজেপি নেতাৰ তেওঁলোকৰ সুৰ এতিয়া অলপ সলনি হৈছে। নিৰ্বাচন সমাগত হোৱাৰ কাৰণে বিজেপিৰ কিছুমান নেতাৰ সুৰ সলনি হোৱা আমি দেখিবলৈ পাইছোঁ। সিদিনা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে মিয়া মানে জ্ঞানী। কোনো অভিধানত নাই যে মিয়া শব্দৰ অৰ্থ জ্ঞানী। পীযুষ হাজৰিকা মহোদয়, মিয়াৰ অৰ্থ হৈছে মহাশয়, মহোদয় অথবা ডাঙৰীয়া। ঠিক আছে, আপুনি সন্মান সহকাৰে নাজানিলেও আপুনি জ্ঞানী বুলি কৈছে। ইমান দিন আপোনালোকে এই শব্দটো ক'ত আছিল যে মিয়া মানে জ্ঞানী? ইমান দিনতো আপোনালোকৰ মতে মিয়া মানে ডকাইত, মিয়া মানে অবৈধ প্ৰব্ৰজনকাৰী, মিয়া মানে ভূমি দখলকাৰী। আপোনালোকে ইমান অত্যাচাৰ কৰিলে,